मोनस्नि जायगायाव खुंजानाय थियेटार वर्कशप हाबाफारिखौ कालचारेल कमप्लेक्सनि नब्लाङाव मेहेरगोनां हाबाफारिनि गेजेरजों फोजोबो। बिटिआरनि डिपार्टमेन्ट अफ सिनेमा एन्ड थियेटारनि बानजायनायाव थियेटार मावबादा खुंफुंनाया थांनाय 6 जुलाइनिफ्राय जागायनानै दिनै 29 जुलाइआव थुंगेबाय। बिटिआरनि गासै मोनस्नि जायगाफोराव बि थियेटार मावबादाखौ खुंफुंनाय जादों आरो बि मावबादायाव गासै 200नि बारा सोलोंसाफोरा बाहागो लादों। मख'जाथावदि दिनै क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्सनि नब्लाङाव बि मावबादा फोजोबनाय हाबाफारियाव मोनस्नि थुनफावथायफोरखौ दिन्थिफुंनाय जायो आरो बि हाबाफारियावनो बिटिआरनि मावफुं सोद्रोमा दावबायसा बर', बिटिसिनि गेलेमु बिफाननि सेक्रेटारि दितुकानन्द हाजरिका, बिटिसि जइन्ट सेक्रेटारि खाम हारिमु बिफाननि सिएचडि फामि ब्रह्म, दुलाराय बर' हारिमु आफादनि गाहाय नेहाथारि बिजिरगिरि बसुमतारी आरो गुबुन गुबुन बिफाननि सोद्रोमाफोरा बाहागो लायो। হয়তো ধুনীয়া এটা কাৰ্যসূচী আমাৰ সিনেমা থিয়েটাৰ ডিপাৰ্টমেণ্ট বিটিআৰে কনক্লুজন কৰিলে। হয়তো এইটো প্ৰথমবাৰ হ'ব পাৰে আমাৰ বিটিআৰত 5খন জিলাত 7খন ঠাইত ৱৰ্কশ্বপ থিয়েটাৰৰ বিষয়ে ৱৰ্কশ্বপ লোৱাটো আৰু ওদালগুৰিৰ পৰা আমাৰ গোসাইগাঁৱত লাগি যি 7টা ভেনিউ তেওঁলোকে চিলেক্ট কৰি পেলাই অৰ্গেনাইজ কৰিছিলোঁ ৱৰ্কশ্বপখন। ইয়াত বহুতখিনি ষ্টুডেণ্ট আৰু তেখেতসকলৰ গাৰ্জিয়ান তেওঁলোকেও উপস্থিত আছে আজি মই দেখিছোঁ আৰু যথেষ্ট ভাল হৈছে মই সেইটো ভাবোঁ। আৰু তেখেতসকলক এটা চাৰ্টিফিকেট দিছে যিটো ইন ফিউচাৰত যথেষ্ট কামত আহিব আৰু সেইটো খুব ভাল পদক্ষেপ লৈছে বুলি মই ভাবোঁ আমাৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টে। গতিকে এনেও আমাৰ ডিপাৰ্টমেণ্টবিলাকে ধুনীয়াকৈ কাম কৰি আছে আৰু ডিপাৰ্টমেণ্টটোক হয়তো বহুতে চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টটো হয়তো বহুতে এনেকুৱা কাম কৰে বা এনেকুৱা আছে বুলি হয়তো গম পোৱা নাছিলে, কিন্তু এই বছৰৰ পৰা আমাৰ পুৰা বিটিআৰত সেইটো ফেমাছ হৈছে যে এই ডিপাৰ্টমেণ্টে কাম কৰিব পাৰে। হ'ল ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰাম ডাইৰেক্ট ডিপাৰ্টমেণ্টে ডাইৰেক্ট অৰ্গেনাইজ কৰিছে চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্ট বিটিআৰৰ চিনেমা এণ্ড থিয়েটাৰ ডিপাৰ্টমেণ্টৰ পৰা এই যিটো যোৱাবাৰ প্ৰথম আৰম্ভ কৰিছিলে 4টা ঠাইত যোৱাবাৰ ৱৰ্কশ্বপ কৰিছিলে, এইবাৰ 7টা ঠাইত কৰা হৈছে বিটিচিৰ গোটেই আমাৰ বিটিআৰ এৰিয়া ওদালগুৰি, বাক্সা, কোকৰাঝাৰ, চিৰাং, তামোলপুৰ ডিষ্ট্ৰিক্ট নতুন ডিষ্ট্ৰিক্ট এটা তাৰ পৰা এইটো গোটেই 7টা ঠাইত এইটো ৱৰ্কশ্বপটো কৰা হৈছে। তাতে বিভিন্ন ঠাইৰ ফেকাল্টিসকল আহি শিকাইছে, তাতে বহুত ষ্টুডেণ্ট আহিছে। এতিয়া সেই ৱৰ্কশ্বপটোৰে আজি ক্লজিং চেৰিমনি ইয়াতে প্ৰতিখন ৱৰ্কশ্বপত কি শিকিব পাৰিছে সেই বস্তুটো দেখাবৰ কাৰণে কিবা কৰা হৈছে তাতে। আৰু এইটো বহুত দৰকাৰ, তাৰমানে ৱৰ্কশ্বপ পাতিলে যাত কি কৰিলে কৰা নাই আৰু এটা ঠাইত প্ৰতিখন ঠাইতে বেলেগকৈ ৱৰ্কশ্বপ হৈছে, কিন্তু আনটো ৱৰ্কশ্বপত কি শিকিছে সেই বস্তুটো যদি ইয়াতে একেলগে সবেই দেখা পায় এইটো এইকাৰণে ক্লজিংটো একেলগে জইন কৰাটো বহুত দৰকাৰ আৰু কি। সেই অনুভৱ কৰি আমাৰ মাননীয় চিএইচডি মেডামে ক'লে, ফামি বাইদেৱে ক'লে কি এইটো ক্লজিংটো কৰিব লাগে, ক্লজিং কৰিব লাগে সেই হিচাপে কৰা হ'ল। এতিয়া মোক এইটো ৱৰ্কশ্বপত কৰ্ডিনেটৰ হিচাপে এপইণ্ট কৰিছে টেম্পৰেলি, এইটো ৱৰ্কশ্বপৰ কাৰণে খালি যোৱা বছৰ এইটো ৱৰ্কশ্বপৰ কাৰণে এপইণ্ট কৰিছিলে ডাইৰেক্ট ডিপাৰ্টমেণ্টৰ পৰা। আৰু ইয়াতে মাননীয় চিফ ছাৰে ডাইৰেক্ট অ'কে কৰি দিছে 7টা ঠাইত ৱৰ্কশ্বপ কৰিব লাগিছে, নেক্সটত আৰু 10টামান ঠাইত হ'ব পাৰে নেক্সট ইয়েৰৰ, এইটো যোৱা বছৰ আছিলে। আৰু ইয়াতে ইমান কিবা ভাল কিবা হৈছে আপোনালোকে চাব। এতিয়া প্ৰথমতে নাটকটো ইয়াতে ৱৰ্কশ্বপ যিটো প্ৰডাকশ্যন গোটেইটো ঠাইতে প্ৰডাকশ্যন হৈছে, ক'ৰবাত 10 মিনিট, ক'ৰবাত 1 ঘণ্টা, ক'ৰবাত 2 ঘণ্টা। এতিয়া লৰ্গী থিয়েটাৰ গ্ৰুপৰ আজি যি এটা হিষ্টৰিকেল বড়োৰ লেজেণ্ডাৰী হিৰ' হিষ্টৰিক এটা প্লে এই জাউলীয়া দেৱান জাউজিঙৰ ওপৰত এতিয়া মধুৰাম বড়ো ছাৰকো বেছ কৰি পেলাই, এইটো কমপ্লিট স্ক্ৰিপ্টটো নহয়, এইটো বেছ কৰি পেলাই মোৰে নিৰ্দেশনাত আৰু পবিত্ৰ মোচাহাৰীৰ নিৰ্দেশনা আৰু এছ'চিয়েট ডিৰেক্টৰ আছিলে পৰাগ বৰুৱা, এখেতসকল আছে, লাইট ডিজাইন গোটেই মোৰে হয়। তাৰপিছত মই নিজেও তাতে অলপ সৰু এটা ৰ'ল কৰি আছোঁ। আৰু এইখিনি ইয়াতে ষ্টুডেণ্ট মানে 50%, 13জন নতুন একেবাৰে ফ্ৰেছ, যাতে সিহঁতে অলপ উৎসাহটো পায়, অলপ এনকাৰেজটো পায়। সেইকাৰণে আমিও ছিনিয়ৰকেইটাও অলপ একেলগে এক্টিংটো কৰিব ওলাইছোঁ তাৰমানে তাতে। তেতিয়া অলপ কিবা কি কৰা যায় কেনেকৈ তেতিয়া সাহসটো আহিব, অলপ যাব। এতিয়া এইটো 65 মিনিটৰ হয়, 65 মিনিটৰ নাটক হয়, এইটো আপোনালোকে চাব বহুত ভাল পাব। আৰু আমি ধন্যবাদ দিব বিচাৰোঁ আমাৰ এই গোটেই কালচাৰ ছেকশ্যন, আমাৰ থিয়েটাৰ ছেকশ্যনৰ ছাইডৰ পৰা যিসকলে কাম কৰি আছে, শুদ্ধ মনেৰে যিসকলে কাম কৰি আছে, যিসকলে কোনো নিজৰ স্বাৰ্থ নৰখাকৈ যিসকলে কাম কৰি আছে, সকলোকে ধন্যবাদ দিব। আমাৰ মাননীয় চিফ ছাৰে যিটো ইনিচিয়েটিভ ল'লে যোৱা বছৰৰ পৰা এই আৰম্ভ কৰি পেলাই আৰু কণ্টিনিউলি যিমান পাৰে কৰি যাব সেইদৰে কথা দিছে।
আৰু সেই আমি আশা কৰিছোঁ যাতে সকলোৱে শিকিবলৈ আগবাঢ়ি আহে আৰু ভিতৰে এইবাৰ গোসাইগাঁৱত হৈছিলে এটা গোসাইগাঁৱত হৈছে ৰামফল বিলত হৈছে কোকৰাঝাৰত এটা চিৰাঙত হৈছে তাৰপিছত চিৰাং ৰৌমাৰী তাৰপিছত যোৱা বছৰ চিৰাঙত ৰনিকাটত তাৰপিছত হৰিচিঙা ওদালগুৰি তেনেকুৱা বাক্সাৰ বুনবাৰীত যোৱা বছৰৰ এটা ৱৰ্কশ্বপৰ থ্ৰুৱেদি এটা নতুন টিম জন্ম হৈছিল এতিয়া বহুত ভাল কাম কৰি আছে এখেতত নেশ্যনেল লেভেল প্ৰগ্ৰামো কৰিলে এখেতসকলে এতিয়া এই বছৰ এটা নতুন টিম আৰামছে বহুত কাম কৰিব স্কোপ দিছে ইয়াতে কোনোবা এটা টিমক ডাইৰেক্ট কিবা এনেকৈ গ্ৰাণ্ট খুজি পেলাই চেংচন দিয়াটো নহয় ডিপাৰ্টমেণ্টে ডাইৰেক্ট অৰ্গেনাইজ কৰিছে এইটো কৰিবৰ কাৰণে স্কোপ কৰিছে যেনেকৈ আমাৰ ষ্টেট গভৰ্ণমেণ্টে যেতিয়া ছামাৰ ৱৰ্কশ্বপৰ কৰাই আছে স্কুল ঠিক তেনেদৰে ডিপাৰ্টমেণ্টে ডাইৰেক্ট নিজে অৰ্গেনাইজ কৰিছে এইটো কোনোবা এটা টিমে অৰ্গেনাইজ কৰা নাই তাতে ডিপাৰ্টমেণ্টে কৰিবলৈ জাষ্ট কৰ্ডিনেট কৰিব দিছে নিজে টিমক আৰু সেইটো গোটেইটো চাবৰ কাৰণে মোক কৰ্ডিনেটৰ হিচাপে এপইণ্ট কৰি দিছিলে এইখিনিয়ে ইয়াতে টোটেল 270 পাৰ্টিচিপেট আছিলে ষ্টুডেণ্ট তাতে আৰু কিছুমানে তাৰমানে কি কয় বহুত বেছি আছিল প্ৰথমে খেতি বাতিৰ মানে কৈছিলে গাঁৱৰ মানুহটো চবে সেইটাৰ কাৰণে কিছুমানৰ কমো হৈছে তাৰপিছত যিসকল ইনষ্ট্ৰাক্টৰ আছিলে বহুতখিনি আগতে ওলাই গ'ল ৰটেশ্যন হিচাপে বহুত কাম কৰিছে বহুত ভাল পাইছে এতিয়া ভৱিষ্যতে আৰু বেছি হ'ব যেন আশা কৰিছোঁ আৰু কি আজিখন 7খন নাটক হ'ব আজি সন্ধিয়ালৈকে চলি থাকিব এতিয়া প্ৰথমতে লৰ্গী থিয়েটাৰ গ্ৰুপৰ প্ৰয়োজনত হ'ব এতিয়া ৱৰ্কশ্বপ প্ৰডাকশ্যন হয় বডি কি কয় এইটো জাউলীয়া দেৱান এইটো সকলোৱে ভাল পাব আৰু যিসকল এতিয়া পাব্লিচিটি কম হৈছে সিমান পাব্লিচিটি কৰা নাই কম টাইম পোৱা নাই কাৰণ 20 দিনৰ ৱৰ্কশ্বপৰ মাজত 20-21 দিনৰ ৱৰ্কশ্বপৰ মাজত ডাইৰেক্ট কামটো কৰা হৈছিলে এইটো ক্লজিং প্ৰগ্ৰামটো ৰখা হৈছে ইয়াতে বহুতখিনি কাম থাকি যায় আধৰুৱা থাকি যায় আৰু কিছুমান যদি বহুতে ৰাস্তা দেখুৱালে আমিও ভাল পাম এইটো আশা কৰিছোঁ मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिभाइभ रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिभाइभ रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030927006 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन